ক্ৰমিং নং 49লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ক্ৰমিং নং 51 সৰু বিহুৱতী প্ৰতিযোগিতাৰ শেষৰটি প্ৰতিযোগী ক্ৰমিং নং 51। উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ক্ৰমিং নং 51 বৃহত্তৰ উত্তৰ ঢকুৱাখানা বিহু সন্মিলনৰ সৰু বিহুৱতী প্ৰতিযোগিতাৰ শেষৰটি প্ৰতিযোগী ক্ৰমিং নং 51।